হেল্ল' এভৰিৱান, আমি এতিয়া যাবলৈ ওলাইছোঁ ফাংচন চাবলৈ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই থাকক। আমি এতিয়া ঘৰত গৈ আছোঁ। এতিয়া 9টা মানেই বাজিছে। সাংস্কৃতিক সন্ধিয়া শেষ হ'ল। এতিয়া মঞ্চত গায়ক উঠিব, গায়ক গায়িকা উঠিব। ভৈয়াপুৰীৰ পৰা
মাটি অনা হৈছে। আমি নাযাওঁ আৰু বাচ্ছা চলি মানুহ আছে সেইকাৰণে। ঠিক আছে, আকৌ লগ পোৱাৰ আশাত ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। গুড নাইট।